বিষয়ববীয়াসকল, আপোনালোকক আমি বহুত দেৰিকৈ ইয়াতে বহি থাকোঁতে গম পাইছোঁ আৰু বতৰ যথেষ্ট গৰম আৰু ইয়াৰ কাৰণে মই ভাবোঁ আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। আপোনালোকে হয়তো 11টা বজাত আহি পাইছে ইয়াতে। বহুত দেৰি হ'ল নে বাইদেউ? বহি থকাটো বহুত দেৰি হৈ গ'ল। চ' আজি আপোনালোকে সকলোৱে গম পায় ইলেকশ্যন আহিবলৈ আৰু বেছি দেৰি নাই। ইলেকশ্যন আহি আছে, বাৰিষা দিন হ'লে আমি গৰম বতৰ হ'লেও আমি মিটিং কৰিব লাগিব, এইবাৰ উপায় নাই। আমাৰ হাগ্ৰামা চেক্ৰেটাৰীয়ে ক'লে যে ইলেকশ্যন এইবাৰ আমাৰ সেপ্টেম্বৰ মাহৰ 25 তাৰিখৰ আগে আগে আমাৰ বিটিসি নতুন চৰকাৰ গঠন হ'ব। চ' 15 তাৰিখ আগষ্ট ঠিক মানে শেষ হোৱাৰ লগে লগে হয়তো আমাৰ নিৰ্বাচনী দিন তাৰিখ মানে ঘোষণা হ'ব পাৰে। আমাৰ হাতত আৰু বেছি দিন নাই, কেৱল মানে একমাহমান সময় আছে। চ' ইয়াৰ কাৰণে বিপিএফ দলে আমি যাতে সমগ্ৰ বিটিসি বিপিএফ অকলে যাতে সংখ্যা গৰিষ্ঠ হ'ব পাৰে, অকলে আমি এমচিএলএ জিতিব পাৰে, তাৰ কাৰণে আমি তেনেধৰণৰ সভাবিলাক বিভিন্ন সমষ্টিত আমি অনুষ্ঠিত কৰিছোঁ। আজি আপোনালোকৰ শুক্লা শেৰপাৰ এনেকুৱা লাগিছে যে আজি আমি গণেশ কছাৰী ডাঙৰীয়া শুক্লা শেৰপা সমষ্টিত আমি বিপুল ভৰত আমি জয়লাভ কৰিব পাৰি, আমাৰ এটা আত্মবিশ্বাস আছে। গণেশ কছাৰী ডাঙৰীয়াৰ হাৰাব পৰা মানুহ নাই। আমি পৰিৱৰ্তন চৰকাৰ দেখিলোঁ যোৱা 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়াই নিজৰ নিৰ্বাচনী ইস্তাহাৰত তেখেতসকলে প্ৰকাশ কৰিছিল, আমি যদি চৰকাৰত আহিব পাৰোঁ, আমি যদি ক্ষমতাত আহিব পাৰোঁ, আমি সকলো উঠি অহা যুৱক যুৱতীসকল যিসকল আমাৰ শিক্ষিত ল'ৰা ছোৱালী আছে সকলোকে আমি এটা ভোটৰ বিনিময়ত সকলোকে আমি ঘৰে ঘৰে চাকৰি দিয়াৰ কথা প্ৰমোদ বড়ো চৰকাৰে কৈছে। আজি চাওঁতে চাওঁতে 5 বছৰ সম্পূৰ্ণ হৈ গ'ল, কিন্তু আমাৰ শিক্ষিত ল'ৰা ছোৱালী আজি মানে এজনকো তেওঁলোকে শুক্লা শেৰপা অঞ্চলত চাকৰি দিয়াৰ পৰা তেওঁলোকে ব্যৰ্থ হৈ গ'ল, চাকৰি দিব পৰা নাই। ইলেকশ্যন আহি গ'ল, তেওঁলোকে নতুন কাম, নতুন স্কিম, ৰাস্তা দলং কিবা কিবি চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকে নতুনকৈ চেংচন কৰিব নোৱাৰে। চাওঁতে চাওঁতে 5 বছৰ সম্পূৰ্ণ হৈ গ'ল। আই মাতৃ মহিলাসকলে তেওঁলোকে কৈছিল পৰিৱৰ্তনৰ নামত আমাৰ যদি চৰকাৰ আহে, আমি যদি চৰকাৰ গঠন কৰোঁ, প্ৰতিজনী আমাৰ মানে আই মাতৃসকলৰ যি সেল্ফ হেল্প গ্ৰুপ আছে সকলোকে আমি ৭৫,০০০ টকা দিম বুলি তেওঁলোকে কৈছে। গোসাইগাঁৱৰ মানুহক আমি সুধিলোঁ যে বাইদেউ আপোনালোকে ৭৫,০০০ ইউ পিপল চৰকাৰৰ পৰা আপোনালোকে পালে নে নাই? গোসাইগাঁও, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, তামুলপুৰ কোনো এটা জাগাত তেওঁলোকে আমাৰ মহিলা সেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ দিব নোৱাৰিলে। যেতিয়া মানে 2020 চনত ইলেকশ্যন আহিছিল তেতিয়া তেওঁলোকে কৈছিল আমাৰ সকলো মহিলাবিলাকক আপোনালোকৰ পান কাৰ্ড, ভোটাৰ কাৰ্ড, আপোনালোকৰ পাছপৰ্ট জেৰেক্স কৰাই পেলাই ইউ পিপলৰ কাৰ্যালয়ত জমা কৰিবলৈ কোৱা হৈছিল। জেৰেক্স কৰিছিল নাই আপোনালোকে? ফটো তুলিছিল নাই যে সকলোকে মানে ৭৫,০০০ দিয়া হ'ব? আজি ৭৫,০০০ ক'ত গ'ল? ইলেকশ্যন আহি গ'ল। যেতিয়া যেতিয়া ইলেকশ্যন আহে তেওঁলোকে ঘৰে ঘৰে যাই পেলাই সকলোকে মানে অৰুণোদয় আঁচনিৰ ফৰ্ম বিলায়। অৰুণোদয় চবে পাব নেকি? অৰুণোদয় চবে পাব? আপোনালোকক যদি অৰুণোদয় আঁচনিৰ নিয়ম নীতিবিলাক লাগে মই আজি আপোনালোকক দি যাব পাৰিম। গোটেই কাগজবিলাক মোৰ মোবাইলতে চব জমা হৈ আছে। অৰুণোদয় আঁচনি কোনে কোনে পাব? ইয়াতে স্পষ্ট লিখা আছে অসম চৰকাৰৰ অৰুণোদয় আঁচনি 3 অক্টোবৰ মাহৰ পৰা তেওঁলোকে দিয়া আৰম্ভ কৰিব। স্পষ্টভাৱে লিখা আছে প্ৰথম যিসকলে মানে বিধৱা মহিলা তেওঁলোকে অৰুণোদয় আঁচনি পাব। দ্বিতীয়তে যিবিলাক নেকি স্বামী বিচ্ছেদ হৈ গ'ল, বিয়া বিচ্ছেদ হৈ গ'ল, তেনেকুৱা ব্যক্তি আই মাতৃ বাইদেউসকলক অৰুণোদয় আঁচনি দিয়া হ'ব। যিসকলৰ বয়স ৪৫ বছৰ পাৰ হৈ গ'ল, অবিবাহিত মহিলা ইতিমধ্যে মানে বিয়া পতা নাই, তেনেকুৱা মহিলা বাইদেউসকলক অৰুণোদয় আঁচনি দিয়া হ'ব। যিসকল বিকলাংগ হয়, শাৰীৰিকভাৱে অসক্ষম ব্যক্তি হয়, যাৰ মানে পাকা ঘৰ নাই, মাটি বাৰী নাই, একেবাৰে
অৰুণোদয় আঁচনি দিয়া হ'ব যিসকল মানে সেপাৰেটেড নিজৰ পৰিয়ালৰ পৰা অকলে থাকে সুকীয়াকৈ থাকে তেনেকুৱা মহিলা বাইদেউসকলক অৰুণোদয় আঁচনি দিয়া হ'ব বুলি লিখা আছে কিন্তু ইউপিপিলে কি কৰি আছে চিৰাং বাক্সা কোকৰাঝাৰ য'ত আমি মিটিং কৰি আছো সকলো জায়গাত ঘৰে ঘৰে মানে ধনী মানুহবিলাকক তেওঁলোকে অৰুণোদয় আঁচনি দি আছে দিব বুলি ফৰ্ম বিল আছে কিন্তু সবে নাপাব আপোনালোকৰ তামুলপুৰ জিলাত কেৱল 59,000 এই পাঁচটা সমষ্টিৰ মানুহে অৰুণোদয় আঁচনি পাব কেনেকৈ ঘৰে ঘৰে পাব মোনাই নঙালে গাছৈ তামুলপুৰ ডিষ্ট্ৰিক্ট আছে 59,000 মানসিয়া অৰুণোদয় আঁচনি মন্দিৰ হয়তো এখন গাঁৱত 4-5 জনী মহিলা বাইদেউ লাগে অৰুণোদয় পাব পাৰে কিন্তু ইউপিপিলে ইমান ঠগাইছে সকলোকে অৰুণোদয় আঁচনি দিম বুলি তেওঁলোকে মানে ঘৰে ঘৰে ফৰ্ম মিলাই আছে নাপাব অৰুণোদয় এনেকুৱা বস্তু নহয় তেওঁলোকে আপোনালোকে প্ৰশ্ন কৰে বৃক্ষ আন্দোলনৰ নামত আপোনালোকে আমাক গছ পুলি ৰুবলৈ কৈছিল গছৰ তলত থাকি 2 বা 3 বা 4 বাৰ পৰ্যন্ত সেলফি তুলিবলৈ কোৱা হৈছিল আৰু ফটোবিলাক আপলোড কৰিবলৈ কোৱা হৈছিল আজি গৰু ছাগলী খাই গছ পুলি শেষ কৰি দিলে 10,000 কোটি গ'ল বাইদেউ 10,000 পইচা পালে না আপোনালোকে মুম্বাই না 10,000 মুম্বাই না গোটেই সেলফি গ্ৰুপত গছৰ তলত থাকি ফালে ফটো তুলিবলৈ কোৱা হৈছিল তো এখন চৰকাৰে মিছা কৈছে নে নাই লাখপতি বাইদেউৰ কথা কিমান যে ডাঙৰ ভাষণ দিলে কিমান যে ডাঙৰ ভাষণ মাৰিলে লাখপতি বাইদেউৰ 5 লাখ টকা আমাৰ এই সুহাগপুৰ শুক্লাই নৌকাটা অঞ্চলত কোনোবা এটা সেলফ হেল্প গ্ৰুপে আজি পাবলৈ সক্ষম হ'লে কোনোবা পাইছে যে লাখপতি বাইদেউৰ পইচা নাই নাপাব বৰ্তমান যিখিনি আইনে ঘৰবিলাক নিৰ্মাণ কৰি আছে 2018 চনত বিপিএফ দিনতে চেংচন হোৱা ঘৰবিলাক ইউপিপিএলৰ এমচিএলএ বিজেপিৰ মানে বিচিডিচি চেয়াৰমেন বিলাকে এতিয়া মানে তেওঁলোকে নিৰ্মাণ কৰি আছে সব বিপিএফ দিনতে সাৰ্ভে হোৱা ঘৰবিলাক তেওঁলোকে এতিয়া বৰ্তমান নিৰ্মাণ কৰি আছে সো আমি পৰিৱৰ্তনৰ নামে আমি কি পালো আমি ভালদৰে জানো আপোনালোকৰ বেউচুৱাৰ মানুহ বগামাটি অঞ্চলৰ মানুহ তেওঁলোকৰ মানে মাটিৰ ম্যাদী পাট্টা নাই প্ৰমোদ বড়ো চৰকাৰৰ যিটো বিটিআৰ চুক্তি এই চুক্তিতে স্পষ্টভাৱে লিখা আছে আপোনালোকে সকলোৱে বিটিআৰ চুক্তি পঢ়ি চাব বিটিআৰ চুক্তি লিখা আছে খাস মাটি বসবাস কৰা চৰকাৰী মাটি বসবাস কৰা গ্ৰাছলেণ্ডৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠী চৰকাৰী মাটি বসবাস কৰা সকলো উচ্ছেদ কৰা হ'ব ঘৰ বাৰী ভাঙা হ'ব আপোনালোকে দেখিছে পৰ্বতৰ বাছ পাৰি 1.5 মাহ ধৰি ৰাইজৰ টোপনি নাই তেওঁলোকে ঝাৰু লৈ পেলাই ৰাস্তা বনাই আন্দোলন কৰিবলৈ কোৱা হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ খিলঞ্জীয়া মানুহ ভূমিপুত্ৰসকলক উচ্ছেদ কৰি পেলাই তেওঁলোকে আদানী কোম্পানী 3,600 বিঘা মাটি আদানী কোম্পানী গোটাই দিব বিচাৰিছে আৰু মানুহবিলাকক বুজাইছে আদানী কোম্পানী অহাৰ পিছত বোলে আমাৰ দুখীয়া দৰিদ্ৰ সকলোৱে বোলে লাখে লাখে মানুহে আদানী কোম্পানীত চাকৰি পাব মানুহসকলক বুৰ্বক সজাব বিচাৰিছে আদানী কোম্পানীত কেনেকৈ চাকৰি পাব আদানী কোম্পানী যদি চাকৰি পাব লাগে আপোনাৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা লাগিব চিআইটি ডিপ্ল'মা লাগিব কেমিকেল ইঞ্জিনিয়াৰিং লাগিব আইআইটি এনআইটি বিভিন্ন ধৰণৰ টেকনিকেল শিক্ষা আপোনাক লাগিব সাধাৰণ এমএ পাছ বিএ পাছ মানুহ আদানী কোম্পানীত চাকৰি কেনেকৈ পাব না মেচিন চলাব জানিব না কিবা এটা ডাঙৰ ইঞ্জিন চলাব জানিব কেনেকৈ সম্ভৱ হ'ব সো মানুহবিলাক ইমান যে প্ৰমোদ বড়ো ডাঙৰ চৰকাৰে বুৰ্বক সজাব বিচাৰি আছে সো ইয়াৰ কাৰণে আজি ৰাইজে প্ৰমোদ বড়ো চৰকাৰ ইউপিপিএল চৰকাৰক বিশ্বাস নকৰে ইউপিপিএলে যদি আজি তাৰিখত নিৰ্বাচন হয় ওদালগুৰি জিলাত জিৰ' মাৰিব একটাও সমষ্টি ওদালগুৰি ইউপিপিএল নিজিতে ভেৰগাঁও নিজিতে কামৰূপৰো নিজিতে বাক্সা জিলাত পলাই পেলে প্ৰমোদ বড়ো ডাঙৰ এইবাৰ গৈমাৰী সমষ্টি ইলেকশ্যন দেখিলে তেওঁ বাগান পাৰাত ইলেকশ্যন খেলিব প্ৰমোদ বড়ো নিজৰ সমষ্টি চিট কোনো সমষ্টি ইমান বেয়া
আজি ৰাইজে ক'লে প্ৰমোদ বড়ো ডাঙৰীয়া ভোট নিদিয়ে। প্ৰমোদ বড়ো ডাঙৰীয়া যদি বৈবাৰী কামৰূপ ইলেকশ্যন খেলে আজি তাৰিখত এমচিএল হাৰাটো 100% খতম হৈ আছে। কোনো পিনৰ মানে নিজৰ সমষ্টি ইলেকশ্যন জিকিব নোৱাৰে। কিমান যে ঠগালে ৰাইজক আৰু কিমান ঠগাব। ইয়াৰ মানে ঠগাই আজি ঠগাবলৈ কথাই শেষ হৈ গ'ল। ঠগাবলৈ আৰু বাকী নাই। ইয়াৰ কাৰণে ৰাইজে কোকৰাঝাৰ বাকী নাই, চিৰাং জিলাৰ মানুহ, মুছলপুৰৰ মানুহ ইউপিপিএল দলক আজি তাৰিখত কোনেও মানে ভোট দিবলৈ সাজু নহয়। আৰু সবচে তেওঁলোকৰ টেনচনটো হ'ল বিজেপি আগন্তুক নিৰ্বাচনত ইউপিপিএল লগত এলায়েন্স নকৰে, অকলে প্ৰতিদ্বন্দ্বিতা কৰিব। এইটোৱে মানে ইউপিপিএলৰ কাৰণে সবচে মানে বিপদজনক কথা। ইউপিপিএলক যদি বিজেপিয়ে সহায় নকৰে, টকা পইচা যদি নিদিয়ে, প্ৰশাসনিকভাৱে যদি সহায় নকৰে, আজি তাৰিখত ইউপিপিএলে অকলে ইলেকশ্যন খেলি 3-4টা এমচিএল জিকিব নোৱাৰে। ইউপিপিএল শেষ। আৰু আমি 2014 বছৰৰ 25 তাৰিখ ছেপ্টেম্বৰৰ আগে হাগ্ৰামা মহিলাৰ ছাৰৰ নেতৃত্বত আমি বিটিসি নতুন এটা সরকার বিবেক দলৰ সরকার আমি পাবলৈ গৈ আছো। ইয়াৰ কাৰণে আজি মহিলা বাইদেউসকলক মই অনুৰোধ জনাইছো, সকলোৱে অলপমান কষ্ট কৰি কাম কৰক। শুক্লা চেফাক আমাৰ এনে জিকি আছে ইয়ে পাব। আৰু আমাৰ বিবেক দলৰ এটা সিদ্ধান্ত আছে, এইবাৰ আমাৰ সরকার গঠন কৰাৰ পিছত মহিলা বাইদেউসকলক আমি 50% বিসিডিসি চেয়ারম্যান দিম। চেয়ারম্যান লাগিলে নাই বাইদেউসকলক? চেয়ারম্যান লাগিলে নাই? এনে হাত চক কৰি বদলে নহ'ব, কাম কৰিব লাগিব, দলৰ হৈ কষ্ট কৰিব লাগিব। আমিও মানুহবিলাকৰ চেহেৰাবিলাক অলপ চিনি পাব লাগিব। তেতিয়া মই হাগ্ৰামা ছাৰক ক'ব পাৰিম, এই বাইদেউ যদি নাও কটাৰ হয়, সুহাগপুৰৰ হয়, দেওচুকাৰ হয়, নাই ছাৰ তাকে চেয়াৰমেন দিলে ভাল হ'ব, ময়ো ক'ব পাৰিম ছাৰ, হয়নে নহয়? ইয়াৰ কাৰণে অলপ দলৰ হৈ কষ্ট কৰক। আমি মহিলা বাইদেউসকলক 50%, যদি আপোনালোকৰ ইয়াতে 10টা বিসিডিসি আছে, 5টা বিসিডিসি চেয়ারম্যান আমাৰ আই মাতৃ বাইদেউসকলক দিয়া হ'ব। আৰু ইয়াৰ পিছত যুৱক যুৱতীসকলক আৰ্থিকভাৱে আমি সবলীকৰণ কৰিবৰ কাৰণে তেওঁলোকে যাতে নিজৰ পৰীক্ষা দি পেলাই তেওঁলোকে নিজৰ জীৱন যাপন কৰিব পাৰে, সংস্থাপন দিবৰ কাৰণে প্ৰতিটো আমাৰ যুৱক যুৱতীসকলৰ কাৰণে যাৰ বয়স 40 বছৰ অতিক্ৰম কৰা নাই তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে আমি এটা বছৰত আপোনালোকৰ শুক্লাই চেৰফাম সমষ্টিৰ কাৰণে আমি 2.5 কোটি পইচা দি দিম। লাগিলে নে ৰাইজ? এক বছৰত 2.5 কোটি টকা। আৰু এই পইচাটো আমাৰ যিসকল বেকাৰ ল'ৰা ছোৱালী আছে, চাকৰি বাকৰি পোৱা নাই, তেনেকুৱা ল'ৰা ছোৱালী এজনক আমি 3 লাখ 4 লাখ 5 লাখ পৰ্যন্ত আমি আৰ্থিক সাহায্য দিম আৰু পইচা আপোনালোকে ঘূৰাই দিব নালাগে। ভাল কামত ব্যৱহাৰ কৰিলে হ'ল। ভাল এটা চাইকেল দোকান, ভাল এটা মটৰচাইকেলৰ ৰিপেয়াৰিং দোকান, কম্পিউটাৰ দোকান, বইলাৰ ব্যৱসায়, গাখীৰ উৎপাদনৰ কামত, বিউটি পাৰ্লাৰ, কাটিং, নিটিং, এমব্ৰইডাৰী দোকান, চাহ দোকান, বিভিন্ন ধৰণৰ ব্যৱসায়িক ইনকামৰ কামত আপোনালোকে আমাৰ বিবেক দলে যিখিনি পইচা দিব ভাল কামত ব্যৱহাৰ কৰিলে হ'ল। বুজি পাইছে নহয়? বিয়া পাতিলে পইচা পাব দেই, খালি লৰাই পাব এইটো নহয়, ছোৱালী পাব এইটো নহয়, কিন্তু বয়স 40 বছৰ তলত হ'ব লাগিব। আমি সকলোকে দিম এক বছৰত 2.5 কোটি টকা। কিন্তু যদি পইচা যদি ভালকে ব্যৱহাৰ কৰে, নেক্সট বছৰ এই পইচাটো আমি আকৌ মানে বঢ়াই দিম। পইচাটো আপোনালোকে ঘূৰাব নালাগে, এইটো বেংকৰ লোন নহয়, এইটো আমাৰ পাৰ্টিৰ পৰাই ডাইৰেক্ট সিলেকশ্যন কৰি আপোনালোকক ব্যৱসায় কৰিবৰ কাৰণে পইচা দিয়া হ'ব। আৰু আমাৰ প্ৰাইমাৰী কমিটিৰ যিমান নেতা কৰ্মী আছে, আমাৰ ব্লকৰ যিমান নেতা কৰ্মী আছে, তেখেতসকলক সিলেকশ্যন কৰাৰ দায়িত্ব আমি কেন্দ্ৰীয় কমিটিৰ পৰা তেখেতসকলক আমি দায়িত্ব দিম। তেখেতসকলে এটা বছৰত আপোনালোকৰ শুক্লা চেফাক সমষ্টিৰ পৰা 500ৰ পৰা 600-700 জন বেকাৰ ল'ৰা ছোৱালী যাতে আমাৰ লিষ্ট এটা বনাই দিয়ে, এইখিনি কথা আমি সিদ্ধান্ত লৈছো। ইয়াৰ পিছত যিবিলাক অহা বছৰ আমাৰ বিটিসি অঞ্চলৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত টপ 10 পজিশ্যন প্ৰথম মানে 10 নম্বৰ পজিশ্যন ল'বলৈ সক্ষম হ'ব।
बोराई का खानदान से जाय महामित्रिक और हायर सेकेंडरी जोंनि ब्रिटिश ओनसोलनिफ्राय टप 10 जायगा आवग्रिनो हागोन मेट्रिक और हायर सेकेंडरी बर' मिडियाम असमिया मिडियाम इंग्लिश मिडियाम आमी तेलुगु प्रतिजन छात्र छात्री 5 लाख टाका দি পেলাই আমি সম্বৰ্ধনা জনাম আৰু যিবিলাক আমাৰ বেকাৰ ল'ৰা আছে আৰ্মি পুলিচ পেৰামিলিটাৰী ফৰ্চেছ বিভিন্ন ধৰণৰ ডিফেন্সৰ চাকৰি কৰিব বিচাৰে তেনেকা ল'ৰা ছোৱালী যাতে পুলিচ চাকৰি পাবলৈ সক্ষম হয় আৰ্মি সিআৰপি বিএছএফ বিভিন্ন ধৰণৰ চাকৰি পাবলৈ সক্ষম হয় তাৰ কাৰণে আমি প্ৰতিটো জিলাত এখন এখন ট্ৰেনিং সেন্টাৰ কোচিং সেন্টাৰ আমাৰ বিদ্যালয় চৰকাৰ অহাৰ লগে লগে আমি তেখেতসকলৰ কাৰণে ট্ৰেনিং সেন্টাৰ বহাম আৰু ট্ৰেনিং ল'বৰ কাৰণে আমাৰ ল'ৰা ছোৱালী 1 টকা এডমিশ্যন দিব নালাগে সব ফ্ৰী বৰ্ডিং কোনে মানে 1 পইচা এডমিশ্যন ফিজ দিব নালাগে আমাৰ তালুকৰ অঞ্চলৰ পৰা বেকাৰ ল'ৰা ছোৱালী যাতে আৰ্মি পুলিচৰ চাকৰি পাবলৈ সক্ষম হয় ভাল হ'ব নে গাইছ ভাল হ'ব নে এনেকা সিদ্ধান্তবিলাক আমি লৈছো যাতে আমি বেকাৰ সমস্যা আমি সমাধান কৰিব পাৰো আমাৰ আইনমন্ত্ৰী মহিলাসকলৰ নামত এটা বছৰত আপোনালোকৰ শুক্লা শেৰফা সমষ্টিৰ কাৰণে 1 কোটি পইচা দিয়া হ'ব সেলফ হেল্প গ্ৰুপৰ কাৰণে লাগে না সেলফ হেল্প গ্ৰুপ বিলাক পইচা লাগে না ম্যাডাম প্ৰতিটো বছৰত আমি 1 কোটি টকা আর্থিক অনুদান আপোনালোকৰ শুক্লা শেৰফা সমষ্টিৰ কাৰণে দিয়া হ'ব যদি প্ৰয়োজন হয় নেক্সট বছৰ আকৌ বঢ়াই দিয়া হ'ব যিসকল হ্যান্ডিক্যাপ সিনিয়ৰ সিটিজেন বয়সস্থ ব্যক্তিসকল আছে তেনেকা ব্যক্তিসকলৰ কাৰণে 1 বছৰত 10 কোটি টকা মানে আপোনালোকৰ শুক্লা শেৰফা সমষ্টিৰ কাৰণে দিয়া হ'ব আৰু যিবিলাক আমাৰ শাৰীৰিকভাৱে অসক্ষম হ্যান্ডিক্যাপ সকল আছে তেনেকা ব্যক্তিসকলে যাতে আইবিএছৰ নামত 15,000 20,000 পৰ্যন্ত আমি তেখেতসকলক আইবিএছ দিয়াৰ ব্যৱস্থা কৰা হ'ব আইবিএছ ইন্ডিভিজুৱেল বেনিফিচিয়াৰী তেনেকা সিদ্ধান্তবিলাক আমাৰ বিপিএফ দলে লৈছে অহা বছৰ আমাৰ বাজেট অহা বছৰ 1200 কোটি টকা হ'ব তাৰে মানে 100 কোটি টকা আমি মানে ব্যক্তিগতভাৱে বিভিন্ন ধৰণৰ আইবিএছ লগতে শিক্ষা ক্ষেত্ৰত সম্বৰ্ধনা অনুষ্ঠান আমাৰ যুৱক যুৱতীসকলক 3 লাখ 4 লাখ 5 লাখ পৰ্যন্ত দিয়াৰ যি কথা ইয়াৰ বাবদ আমি প্ৰতি বছৰে 100 কোটি টকা ব্যৱহাৰ কৰা হ'ব বাকি যি 1100 কোটি টকা ৰাষ্ট্ৰ দল বিভিন্ন ধৰণৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান ৰাইজৰ ৰাস্তা কালভাৰ বনোৱাৰ নামত বাকি 1100 কোটি টকা আৰু ইয়াৰ বাহিৰে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিখিনি মানে পেকেজ বিলাক আহিব তেনেকা টকাবিলাক ৰাইজৰ উন্নয়নৰ কাম কাজত ব্যৱহাৰ কৰা হ'ব আপোনালোকে আজি সকলোৱে বুজি পাইছে নে বাইদেউ ভকত সো ইয়াৰ কাৰণে চিন্তাৰ কোনো কাৰণ নাই ইউপি পে আজি অকলে হৈ গ'ল আমাৰ মানে হীৰা ফৰণীয়া ডাঙৰীয়া তেওঁ মানে সদায় কৈ আছে জি স্পিৰ নেতা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰাক্তন সাংসদ হীৰা ফৰণীয়া ডাঙৰীয়া তেওঁ মানে কৈ আছে এইবাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া শ্ৰী ভৱ আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়া জি স্পিডলে মুকলিভাৱে তেওঁলোকে মানে আমাক সমৰ্থন জনাইছে আৰু ইয়াৰ কাৰণে আমি যদি কোনোবা আমাক আগবাঢ়ি আহি সমৰ্থন জনায় আমি কিয় না নকৰিম যদি আমাক ভোট দিব বিচাৰিছে আমি সকলোৱে ওয়েলকাম জনাইছো আৰু হীৰা ফৰণীয়া ডাঙৰীয়া ভালকে বুজি পায় হাগ্ৰামা মহিলাৰ ডাঙৰীয়া কেৱল এজন নেতা যিজনে সকলো জাতি জনগোষ্ঠী সম অধিকাৰ উন্নয়নৰ কথা চিন্তা কৰে আৰু বিটিচিখন চলাব পৰা এজন মানে আমাৰ সকলোৰে প্ৰিয় নেতা আৰু বিটিচি হাগ্ৰামা মহিলাৰ সাৰৰ তুলনাত বৰ্তমান তেনেধৰণৰ বিটিচিখন চলাব পৰা লিডাৰ নাই সো ইয়াৰ কাৰণে হাগ্ৰামা সাৰক সকলোৱে ভাল পায় ইয়াৰ কাৰণে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি আপোনালোকৰ তামোলপুৰ আমি সকলোতে এমচিএল জিকিবলৈ সক্ষম হওঁ এইবাৰ আমি প্ৰমোদ বৰা চৰকাৰৰ মানে পুনৰ পৰিৱৰ্তন কৰি আমি হাগ্ৰামা মহিলাৰ সাৰৰ নতুন চৰকাৰ আমি কম দিনৰ ভিতৰত পাবলৈ গৈ আছো আজি আমাৰ চৰকাৰ নাই তথাপি আপোনালোকে গণেশ কছাৰী ডাঙৰীয়া এৰি যোৱা নাই দিনে দিনে গণেশ কছাৰী ডাঙৰীয়াৰ লগত কাম কৰি আছে টকা
আৰু তেখেতক সকলো ৰাইজে ভাল পায় আৰু ইয়াৰ কাৰণে আমি ভাবো শুক্লা শেখৰ সমষ্টিৰ পৰা ইউপিপিএল বিজেপিৰ তুলনাত গণেশ কছাৰী ডাঙৰীয়াই 8,000 10,000 ব্যৱধান তেওঁলোকে ছেলে জিকিবলৈ সক্ষম হ'ব ইয়াত আৰু কোনো দলৰ ছেলে নিজিকে গণেশ কছাৰী জিকাটো 100% খাটা যেনে তেনে আৰু আপোনালোকে 1.5 মাহ সময় কষ্ট কৰে ইলেকশ্যন আহি আছে আৰু আমি 5টা বছৰ কষ্ট কৰিলো এইবাৰ আমি হাগ্ৰামা ছাৰৰ নেতৃত্বত ব্ৰিটিছৰ আমি নতুন চৰকাৰ পাবলৈ গৈ আছো এইখিনি কথাই ক'লো আৰু ইউপিপি দলক কোনো বিশ্বাস নকৰে ইউপিপিলে খালি মানুহবিলাকক নোটিছ দিয়ে ঘৰ ভাঙিবলৈ চেষ্টা কৰে চাকৰি বাকৰি দিব নোৱাৰে যুৱক যুৱতী সংস্থাবোৰত ভেঞ্চাৰ স্কুল এখনো মানে চৰকাৰীকৰণ কৰিব নোৱাৰে আজি ভেঞ্চাৰ স্কুলৰ শিক্ষকবিলাকে ধৰ্ণা দি আছে শ্ৰেষ্ঠ মানে সকলোকে চ' ইয়াৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ মিঠা মিঠা কথা কোনেও মানে ভুল নাযায় আৰু তেওঁলোকক কোনেও বিশ্বাস নকৰে চ' ইয়াৰ কাৰণে এইখিনি কথাই ক'লো নিৰ্বাচন সময়ত গাঁৱে গাঁৱে আহি 40টা সমস্যা আমি ঘূৰি ৰাইজৰ লগত কথা পাতি আৰু শুক্লা শেখা ইয়াৰ লগে লগে তামোলপুৰৰ 5টা সমষ্টি আমি সকলোৱে কষ্ট কৰি জিতাই লৈ যাম আৰু বিজেপি সকলে চৰকাৰ আমি গঠন কৰিবলৈ চেষ্টা কৰিম এইখিনি কথাই ক'লো সকলোকে ধন্যবাদ যাচি কোনো বক্তব্য সামৰিছোঁ থেংক ইউ